পত্নীক মাকৰ ঘৰলৈ পঠাই দ্বিতীয় বিবাহ বিজেপি কৰ্মীৰ। নাটকীয়ভাৱে প্ৰথমা পত্নীৰ অজ্ঞাতে দ্বিতীয় বিবাহ। ন্যায় বিচাৰি থানাত গোচৰ প্ৰথমা পত্নীৰ। এইবাৰ নীতি বহিৰ্ভূতভাৱে দ্বিতীয়বাৰ বিয়াত বহি বিতৰ্কৰ আওতাত সোমাই পৰিছে বিজেপিৰ এগৰাকী সক্ৰিয় কৰ্মী। মহানগৰীৰ এইগৰাকী বিজেপি কৰ্মীৰ নাম শান্তনু কুমাৰ ওজা। প্ৰথমা পত্নীক RSSৰ শিবিৰলৈ যাব লাগে বুলি মিছা মাতি মাকৰ ঘৰলৈ পঠাই দ্বিতীয়বাৰৰ বাবে বিয়াত বহে এইগৰাকী শান্তনু কুমাৰ ওজাই। ফেচবুকত বিয়াৰ ফটো দেখি প্ৰকৃত ৰহস্য গম পায় প্ৰথমা পত্নীয়ে। 23 তাৰিখে ৰিচিপশ্যনৰ মাজত মোক ফোন কৰি কয়, একেবাৰে নগণ্যভাৱে কয়, একদম সাধাৰণভাৱে কথাটো কয়, ইমান ডাঙৰ এটা ক্ৰাইম কৰিছে, মই প্ৰথমা পত্নীগৰাকী আছোঁ, কোনো ধৰণৰ মই ডিভোৰ্চ দিয়া নাই, কোনো ধৰণৰ একো এটা মই গম নোপোৱাকৈ হোজাই যাওঁ বুলি এটা বেলেগ ধৰণৰ ৰহস্যৰে এটা ঘটনা সজাই ধুনীয়াকৈ এটা ঘটনা বনাই এটা মানে বেলেগ ধৰণৰ নাটকীয়ভাৱে গৈ এইখন বিয়াত পাতি তেওঁ ফটো আপলোড কৰি আছে ফ্ৰেণ্ডবোৰে, মই পাইছোঁ। মোক কৈছে কি হৈ গ'ল আৰু কৰিল, মই কৈছোঁ কি এইবোৰ ফটো, কৰিলোঁ আৰু দিয়া একো নহয়, তুমিতো ৰাতিপুৱা আহি পাবাই, মই ৰাতিপুৱা তোমাক লগ কৰি আছোঁ, খানাপাৰাত মই ৰখি থাকিম আৰু তোমাক লৈ গৈ মই ঘৰ গৈ গোটেই মোৰ ঘৰত লৈ আহিম, গোটেই কথাখিনি ডিছকাছ কৰিম। শান্তনু ওজা, তেখেতৰ নাম শান্তনু কুমাৰ ওজা। প্ৰকৃততে হোজাইস্থিত RSSৰ কেম্পলৈ যোৱা নাছিল শান্তনু কুমাৰ ওজা। প্ৰথমা পত্নীক চল চাতুৰিৰে আঁতৰাই দ্বিতীয় বিয়াৰহে যুঁজা চলাইছিল এওঁ। ক'ত আছা তুমি একজেক্টলি কোৱা, তেতিয়া কয় মই মোৰ ঘৰতে আছোঁ, মানে হোজাই যোৱা নাই, এইখন ঘৰত, মানে তেওঁ হেঙেৰাবাৰীৰ বৰবাৰী যিখন ঘৰ সেইখন ঘৰতে কৈছে মই ঘৰত আছোঁ। তাৰপিছত কৈছে তুমি ৰাতিপুৱা আহি পোৱা, মই তোমাক লগ কৰি আছোঁ, গোটেই কথাখিনি ক'ম। সেইটোৱে লাষ্ট কল আছিল আমাৰ, 23 তাৰিখৰ ৰাতিয়ে লাষ্ট কল। তেওঁ ৰাতিপুৱা খানাপাৰাত ৰখি থাকিম বুলি ক'লে, মই খানাপাৰাত নাইট চুপাৰত নামি তেখেতৰ কাৰণে মই ৱেইট কৰি মই কিমান দেৰিকৈ ঘৰ পালোহি। আজিলৈকে তেখেতৰ এতিয়া ফোন মোবাইল ছুইচ অফ, এতিয়ালৈকে তেখেতৰ কোনো মই মুখ দেখা নাই, মোৰ নাই খবৰ ল'বলৈ আহিলে, নাই কিবা কৰিবলৈ আহিলে। উল্লেখ্য যে তেজেৰে সেন্দুৰ দি আৰু আইনীগতভাৱেও প্ৰথমা পত্নীক নিজৰ কৰি লৈছিল শান্তনু কুমাৰ ওজাই। তাৎপৰ্যপূৰ্ণ কথা এইয়ে যে বিগত 3টা বছৰে কোনোদিনে মাকৰ ঘৰলৈ নিয়া নাছিল প্ৰথমা পত্নীক। 2015ৰ 24 ছেপ্টেম্বৰৰ পৰা আমি স্বামী স্ত্ৰী হিচাপে আমি আছোঁ একেলগে। তেখেতে মোক সেন্দুৰ দি প্ৰথম তেজেৰ সেন্দুৰে, তাৰপিছত তেজৰে সেন্দুৰ দিলে, তাৰপিছত মা কামাখ্যাৰ সেন্দুৰে মোক পত্নী স্বীকাৰ কৰি আমাৰ সংসাৰখন আমি ষ্টাৰ্ট কৰিলোঁ। আৰু তেনেকৈ থকাৰ পিছতে চালোঁ যে অকলটো সেন্দুৰেতো পত্নী আজিকালিতো চব লাগে ন, তো সেইটো কাৰণে আমি লিগেল মানে পতি পত্নীৰ হেৰি হ'বৰ কাৰণে আমি কোৰ্টত আইনীগতভাৱে হ'বৰ কাৰণে আমি কোৰ্ট মেৰেজ কৰিলোঁ। সেইটো হ'ল আপোনাৰ ফেব্ৰুৱাৰী 22 তাৰিখে। তো ফেব্ৰুৱাৰী 22 তাৰিখে আমাৰ কোৰ্ট মেৰেজ হৈ গ'ল। কিন্তু কি হ'ল, সমস্যাটো এইটো আছিল যে তেতিয়াৰ পৰা আজিলৈকে কোনো দিন মোক স্বামীয়ে স্বামী ঘৰখনলৈ নিয়া নাই। ইফালে এই ক্ষেত্ৰত থানাই ঘূৰিও ন্যায়ৰ পৰা বঞ্চিত হৈ পৰিছে দুৰ্ভগীয়া মহিলাগৰাকী। ৰাজনৈতিক হেঁচাৰ বাবেই দোষী শান্তনু কুমাৰ ওজা তদন্তৰ আওতালৈ অহা নাই বুলিও অভিযোগ কৰিছে প্ৰথমা পত্নীয়ে। মই সেইদিনাখন গম পাই মই বশিষ্ঠ থানাত এজাহাৰ দিলোঁ। আজি 36 ঘণ্টা হৈ গ'ল। মহিলা থানাত গৈছোঁ, মহিলা থানাতো কোনো ধৰণৰ মই সঁহাৰি নাপালোঁ। মহিলা থানা পাণবজাৰ মহিলা একো সঁহাৰিয়ে নাপালোঁ মই তাত। এতিয়া 36 ঘণ্টা উকলি গ'ল। এই গোটেই সমস্ত ঘটনাৰ গোটেই প্ৰমাণসহ আহি মই সাক্ষাৎ আহি পেলাই মই ইয়াত দিলোঁ। SCP মেমক লগ কৰিলোঁ, লগ কৰি বশিষ্ঠ থানা মেমক লগ কৰি গোটেই ঘটনাখিনি মেমেও চালে, গোটেই সমস্ত তদন্ত হ'ল। গতিকে এই প্ৰক্ৰিয়াটো কালিয়ে অলৰেডি তেখেতক এৰেষ্ট কৰিব লাগিছিল, গোটেই তদন্ত হ'ব লাগিছিল। গতিকে সেই ধৰণৰ ইয়াত পলিটিকেল কিছুমান হেঁচা এই ঘটনাটোত মোৰ ঘটনাটোত আহি পৰিছে যেন লাগিছে। কিয়নো কালিয়ে যিজন মানুহক এৰেষ্ট কৰিব লাগে সেই মানুহক এৰেষ্ট নকৰি এনেকুৱা ধৰণৰ এটা মানে পাতলীয়া এটা কথা আহি গ'ল যে মোৰ যিখন মেৰিজ চাৰ্টিফিকেট সেইখন ভেৰিফাই হ'ব লাগে। মহানগৰ আৰক্ষীৰ পৰা উপযুক্ত সঁহাৰি নাপাই এতিয়া মহিলা আয়োগৰো কাষ চপাৰ সিদ্ধান্ত লৈছে মহিলাগৰাকীয়ে। ভিডিঅ' জাৰ্নেলিষ্ট শচীনৰ সহযোগত কল্যাণ গগৈ, আছাম টক্স।